তেওঁ মানুহ কাম কৰিছে কিন্তু কাম কৰাৰ কোনো উন্নতি নাপালোঁ। উন্নতি নাপোৱাৰ কাৰণে আজি য'ত মিটিং হয়, ক'ত ধৰ্ণা দিয়ে, ক'ত গোটেই দুনিয়াটোকে ঘূৰি আছোঁ। চিৰাং ডিষ্ট্ৰিক্ট য'তে ত'তে ঘূৰি শেষ কৰিলোঁ। DC অফিচ গ'লোঁ, কোৰ্টত গ'লোঁ, ক'ত গ'লোঁ। মোৰতো চব কাগজ পত্ৰ চব আছে, কেছৰ ফাইল আছে, চব এইবিলাক গোটেই আছে। তথাপিতো মন্ত্ৰী ছাৰে চাব লাগিছিল যে এইবাৰো আহিছে। থানাতো অলৰেডি আমাৰ আমগুৰি থানাত লিষ্ট আহিছে। য'ত মিটিং হয়, ক'ত ধৰ্ণা দিয়ে, ক'ত গোটেই দুনিয়াটোকে ঘূৰি আছোঁ। চিৰাং ডিষ্ট্ৰিক্ট য'তে ত'তে ঘূৰি শেষ কৰিলোঁ। DC অফিচ গ'লোঁ, কোৰ্টত গ'লোঁ, ক'ত গ'লোঁ। মোৰতো চব কাগজ পত্ৰ চব আছে, কেছৰ ফাইল। ছাৰটো মানে 2008 ছেপ্টেম্বৰ 18 তাৰিখত মানে বিশ্বকৰ্মা পূজা আছিল। সেইদিনা মানে ঘৰৰ পৰা ওলাইছে। মানে এই আমাৰ আদিবাসীসকলৰ সাহিত্য সভা আছিলে গুৱাহাটীত। এইটো মানে এই দমগাঁৱত গৈছে আৰু বেংটলত। তাৰপাছত তাৰ পৰা ঘূৰি মানে এই কাজল গাঁৱত আহিছে। কাজল গাঁও সুন্দাৰীত আকৌ কালেকশ্যন আছিল। তাতে গাড়ীটো অলপ ষ্টেট হোৱা নাছিল। তাৰপিছত তাতে মানে এই 7 বসুমতাৰী নামৰ ল'ৰাজন মাতি লৈ গৈছে। মানে চিনি পায় তো, দাদা আপোনাক সেই অফিচত মাতিছে বুলি। পিছত আমাৰ বাজাজ ডিস্কভাৰ গাড়ী আছিল, তাতে আছিল। পিছত এই বাজাজ ডিস্কভাৰ গাড়ীটো মানে এই 7 বসুমতাৰী ল'ৰাটো উঠিছে। তাৰপিছত দক্ষিণ ফালে লৈ গৈছে। লৈ যাই মানে এনে আধা ঘণ্টা 40 মিনিটমান হৈছে। তাৰপিছত তাৰ লগত আৰু কেইজনমান মানুহ আছিল আৰু ডাঙৰ মানুহ এই সাহিত্য সভা কালেকশ্যন কৰা। পিছত তাতে এই গৈছে যে মোবাইলটো লৈছে, চুইচ অফ মোবাইল চব চুইচ অফ, মোবাইলটো চুইচ অফ। তাৰপিছত তাৰ পৰা আকৌ এতিয়াতো নাই। পিছত ইহঁতে থানাত জনালে যে আমাৰ মানুহ এনেকুৱা এনেকুৱা আছিল বুলি। পিছত থানাত জনাৱাৰ পিছত থানাতো একো ৰিপ্লাই নাহিল। পিছত এনেকুৱা ৰাতি হৈ গৈছে। পিছত আবেলি সময়ত 4টা সময়ত আমাক খবৰ দিছে, জনালে ঘৰত জনাৱাৰ পিছত আমি মানে বড়ো আমাৰ গাঁওবুঢ়া আছে, আমিতো বড়োৰ লগতে থাকোঁ। পিছত ইহঁতক লৈ গাড়ী চাৰি ৰিজাৰ্ভ কৰি আহিছোঁ। আহি অফিচত সোমালোঁ, নাই। পিছত সেইদিনাতো নাইয়ে। তাৰপিছত নেক্সট দিনা 19 তাৰিখত মইতো এনে চিৰিয়াছ হ'লোঁ। পিছত মোৰ বেৱাইটো মানে এই চিদলি থানাত কেছ দিছে। আপোনাৰ কিবাটো হাজবেণ্ডটো কিবা NDA কাম কৰিছিলে না? এতিয়া ভেৰিফিকেশ্যন হৈছে না হোৱা নাই ছাৰ। লিষ্টটোতো আমাৰ মানে থানাত আহিছিলে, কিন্তু একো আমি এতিয়ালৈকে পোৱা নাই। মোৰ ল'ৰা এজন আছে আৰু ছোৱালী 2জন আছে। পিছত সৰু আছিলে ল'ৰা ছোৱালীবিলাক। এতিয়াতো আমাৰ 17 বছৰ হৈছে, 17 বছৰ ৰানিং আছে। তথাপিও বহুত আমি DC অফিচ ঘেৰাও কৰিছে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ কাজল গাঁৱত। নাই, একো পোৱা নাই। আৰু ল'ৰা ছোৱালীবিলাকো দিছে, লাষ্টটোতো পোৱাই নাই আমি, লাষ্টও নাপালোঁ। পিছত গাড়ীও পোৱা নাই। আৰু মানুহ কিমান এইফালে ঘেৰাও কৰিছে, বন্ধ দিছে, তথাপি মানুহজনে একো খা খবৰ নাপালোঁ। নাপোৱাৰ পিছতে আৰু বহুত হাইকোৰ্ট পৰিছে, কেছ কৰিছোঁ। কেছ কৰাৰ পিছত আৰু লিষ্টটো এনেকৈ ওলাই আহে। তথাপিও আমি এতিয়ালৈকে একো, মোৰ এনে 2-2.5 লাখ মান টকা খৰচা হৈছে। তথাপিও এতিয়া আমি একো খা খবৰো পোৱা নাই। আৰু মোৰ হাজবেণ্ডৰ একো টকা পইচাও নাই। ল'ৰা ছোৱালীকো পঢ়াব নোৱাৰিলোঁ। মেট্ৰিকলৈকে পঢ়াইছোঁ, মেট্ৰিক ফেইল হৈ ল'ৰা এতিয়া বেংগালুৰুত থাকে আৰু সৰু ল'ৰা ছোৱালী 2টা ঘৰত আছে। আৰু এনেকুৱা আমাৰতো আৰু চাকৰি বাকৰি একো নাই। তাৰপিছত মাটি অলপ আছে, বহুত কষ্ট পাইছোঁ। টকা পইচা যদি পালোঁ কিবা এটা সুবিধা দিম বুলি কৈছে। মিটিং কৰাতে DC অফিচতো কৈছে কিবা সা সুবিধা দিম বুলি। একো সা সুবিধা এতিয়ালৈকে একো পোৱা হোৱা নাই। এইটো যদি কিবা এটা তাত বিনিময় টকা পালে মই ল'ৰা ছোৱালীবিলাক কিবা এটা সুবিধা কৰিব পাৰিলেহেঁতেন। এইবিলাকো নাই। MLAক লগ ধৰিছোঁ, ইয়ত দিয়া নাই। এইফালে EMক লগ ধৰিছোঁ, একো ক'ব নোৱাৰে। এতিয়ালৈকে যদি এনেকৈ থাকে, কেনেকৈ থাকে? আমিতো কিবা এটা পাবই লাগে। মানে মোৰ হাজবেণ্ডো গৈছে যেতিয়া তাৰ আণ্ডাৰত আমি চলি আছিল, কিবাটো এটা আমি পাবই লাগে। আৰু ময়ো কৈ আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে যাতে আমাক কিবা এটা ভাবি মোৰ দুখীয়া পৰিয়ালৰ কাৰণে যদি এটা সা সুবিধা দিয়ে, তেনেহ'লে আমি অলপ সুখী হ'লোঁ হয়। আৰু মোৰো ঘৰ চলাব মানুহ নাই, মই নিজে ঘৰ চলাওঁ। নাই অৰুণোদয় পায়, না কিবা পায়। চৰকাৰ ফালৰ পৰা আমি একো নাপাওঁ, একোৱে নাপাওঁ। ল'ৰা ছোৱালীকো পঢ়াব পৰা নাই। আমাৰ বহুত বিপদ। এইটো কাম কৰাৰ সময়ত কিমান যে ল'ৰা ছোৱালীবিলাকক কষ্ট কৰি ডাঙৰ দীঘল কৰিলে।